এয়া হৈছে নিউ দিল্লী ষ্টেচন আৰু ৰেলৱে ৰিটায়াৰিং ৰুম AC dormitory ভাল সুবিধা ধুনীয়া অথনি মানুহ আছিলে সেইবোৰ বেডত এতিয়া মানুহবিলাক নাই ট্ৰেইন আহি গুচি গ'ল বৰ্তমান আমি তিনিজনী চাফা চিকুণকৈ ধুনীয়া বাথৰুম চাথৰুমো ধুনীয়া ট্ৰেইন অহালৈকে আমি এতিয়া ইয়াতে আছোঁ আমাৰ ট্ৰেইন ৰাতি 11:45 এতিয়া আমি এতিয়া আছোঁ এয়া আকৌ কেৱল মহিলাৰ বাবে এয়া কেৱল পুৰুষৰ বাবে ভাগ্যও আছে আলমাৰী আছে সিফালে সেয়া লকাৰ ৰুম আছে লেট্ৰিন বাথৰুমৰ সুবিধা এনেকুৱা পূৰা ধুনীয়া বেডখন 5A নহয় এতিয়া 5A সেইমতে লকাৰ ৰুম আছে এই লকাৰ ৰুমত আপোনালোকে নিজে তলা লৈ আহিব লাগিব তলাটো লৈ পেলাই তেনেকৈ মাৰি পেলাই বস্তু থৈ ফুৰিবও পাৰে শুনিছে ধুনীয়া বৰ ধুনীয়া বান্ধৱী অল্পনা হ'লে ভণ্টি ভাৰতী চাগে বহুত ধুনীয়া আহিব পাৰে